হেল্ল' এভৰিৱান, ফাৰ্ষ্ট অফ অল হেপী দিৱালী সকলোকে। বলক আজি আপোনালোকক দেখাওঁ আইটিত দেৱালী ফেষ্টিভেল কেনেকৈ উদযাপন কৰা হয়। যিহেতু ষ্টুডেণ্টখিনি ঘৰৰ পৰা বহুত দূৰত থাকে আৰু ঘৰক যাতে মিছ নকৰে, তো ইয়াতো সৰুকৈ উদযাপন কৰা হয় আৰু বলক আপোনালোকক দেখাই আছোঁ। আমাৰ কলেজত আপোনাৰ মেইন বিল্ডিঙৰ ফ্ৰণ্টত এনেকৈ ষ্টুডেণ্টখিনিয়ে ধুনীয়াকৈ ৰংগলী বনায়। চাওক কি ধুনীয়া ধুনীয়া ৰংগলী বনাইছে। দেৱালীত বোলে কিবা মিঠা খাব লাগে, বলক চকলেট এটা খাই লওঁ আৰু। অলপ মিঠা খাই ল'লোঁ, বলক আজি মন্দিৰ যাওঁ। ইয়াত আপোনাৰ এটা বস্তু ভাল লাগে, হোষ্টেলবিলাক ধুনীয়াকৈ সজায় এনেকৈ। এইখন আপোনাৰ ডায়মণ্ড হোষ্টেল, ইয়াৰ সকলোতকৈ পুৰণি হোষ্টেল এইখনে। এইখন আপোনাৰ 1926 বনোৱা হৈছে। এইখন মই থকা হোষ্টেলখন, আৰু এইখনো এনেকৈ ধুনীয়াকৈ সজোৱা হৈছে। এইটো হৈছে আমাৰ কলেজখনৰ ছায়েন্স ব্লক, চাওক কি ধুনীয়াকৈ সজাইছে। আৰু এই তাত ৰংগলী আঁকি আছে বাকীজনে। ফাইনেলি আমি মন্দিৰ আহি পালোঁ। ইয়াত চেণ্ডেল থৈ পিনে আপোনালোকক মন্দিৰ দেখাই আছোঁ। মোৰ লগৰকেইটাই তাত প্ৰসাদ দি আছে, ময়ো অলপ লৈ লৈছোঁ। আমাৰ এই কলেজখনৰ মন্দিৰটোত মোৰ এটা ভাল লাগে, ইয়াত প্ৰায় সকলো ভগৱানৰে মূৰ্তি ৰখা হৈছে। আপুনি যোনজন ভগৱানৰ ওপৰত বেছি বিশ্বাস ৰাখে, তো আপুনি তাত সিজাই সেৱা কৰিব পাৰে, যেনেকৈ ৰাম, হনুমানজী, আপোনাৰ মহাদেৱ। চ' আপুনি যিজন ভগৱানৰ ওপৰত বেছি বিশ্বাস ৰাখে তাৰ ওচৰত যাই সেৱা বা পূজা কৰিব পাৰে। তো এইটো ভাল লাগে মোৰ ইয়াত। এইটো হৈছে আমাৰ টিচাৰ্ছ কলনী। চাওক টিচাৰ্ছবিলাকো কি ধুনীয়াকৈ নিজৰ নিজৰ এপাৰ্টমেণ্টবিলাক সজাইছে। এইখন ফিল্ডত আপোনাৰ হ'ব কালী পূজা, তাত মণ্ডপ আছে। IITৰ আপোনাৰ ষ্টুডেণ্ট আৰু টিচাৰ্ছখিনিৰ কাৰণে ইয়াত আপোনাৰ কালী পূজা হ'ব। ইয়াত আপোনাৰ এই পৰ্দা দেখিছে, পৰ্দাৰ পিছফালে মূৰ্তিটো আছে। ৰাতি 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব পূজা, বৰ্তমান আপোনাৰ ষ্টাৰ্ট হোৱা নাই। চ' এইটো হৈছে আপোনাৰ অল্ড লেকচাৰ হল। এইটোত বৰ্তমান ক্লাছ নহয়, এইটো বৰ্তমান অ'পেন থিয়েটাৰ হিচাপে ইউজ কৰা যায়। বৰ্তমান নিউ লেকচাৰ হলত ক্লাছ হয়। এইটোৰ ভিতৰতো আপোনাৰ পূজা হ'ব, বলক আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আপোনাৰ অল্ড লেকচাৰ হল, যিটো আপোনাৰ বৰ্তমান অ'পেন থিয়েটাৰ হিচাপে ইউজ কৰা যায়, আৰু অলপ দেৰিকৈ ইয়াত পূজা ষ্টাৰ্ট হ'ব। দেৱালী বুলি আৰু চ' ফাইনেলি আমাৰ পূজা ষ্টাৰ্ট হ'বৰ হ'ল। গোটেই চাকি বন্তিবিলাক জ্বলাই দিয়া হৈছে, চাকি ধুনীয়া ৰখা হৈছে। সৰুতে
বোমা মাৰি ভাল লাগিছিল, এতিয়া ভাল নালাগে হ'ল। মোৰ লগৰকেইটাই মাৰিছে বাৰু, মোৰ পিছফালে চাউণ্ড শুনি আছে চাগে কিমান বোমাৰ চাউণ্ড। আমাৰ বহুতখিনি ষ্টুডেণ্ট আহি পিনে লোৱাৰ গ্ৰাউণ্ডত এনেকৈ লগ হৈছে। কোনোবাই বোমা মাৰিছে, কোনোবাই আকাশ বন্তি জ্বলাই আছে, কোনোবাই ফটো উঠি আছে। ভাল লাগে দিয়কচোন এনেকৈ লগ লাগি, যিহেতু ঘৰৰ পৰা ইমান দূৰত আছোঁ আমি গোটেইকেইজনে। ফাইনেলি আজি দেৱালী বুলি অসমৰ পৰা ইমান দূৰত অসমীয়া একজন দেখিছোঁ দিয়ক, ভাল লাগে দিয়কচোন অসমৰ নিজৰ জেগাৰ মানুহখিনি দেখা পালে। বাপৰে বোমাৰ চাউণ্ডত ৰ'ব ইমান বোমা ফুটাইছি দেখছি না। বাৰু যি নহওক, ভালে ভালে গ'ল দেৱালীটো, ঘৰৰ পৰা ইমান দূৰত। আশা কৰোঁ সকলোৰে ভালে ভালে গ'ল দেৱালীটো। ওৱান ছেকেণ্ড হেপী দিৱালী। সকলোৰে মনৰ পৰা অন্ধকাৰ আঁতৰি পোহৰ আহক, তাৰে আশা কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম।